নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আহিলোঁ আজি আচলতে একদম পূৰা ব্যতিক্ৰম খানা। যিহেতু মোৰ ভিডিঅ' আজি প্ৰথম হ'ব। আজি প্ৰথমতে লৈছোঁ এইটো চিকেন, শ্লাদ লৈছোঁ, পিঁয়াজ আৰু তিয়ঁহ আৰু লগতে এয়া 10খন ৰুটি একদম। আজি তেনেহ'লে বলক খাই দিওঁ পূৰা ক্লিয়াৰ কৰি। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী আপোনালোক কেনে আছে জনাব, বহুত দিন আপোনালোকৰ ভিডিঅ' দিয়া নাছিলোঁ। Ultimate. Và egg handy লৈছোঁ আজি মাংস। আজি আসলে বতৰটো বহুত ঠাণ্ডা হয়, গতিকে আজি মিছেছক ক'লোঁ আজি ৰুটি খাওঁ, ধুনীয়া বতৰ। আৰু এজনী ছাবস্ক্ৰাইবাৰ আছে নলবাৰীৰ পৰা, তেওঁ মানে কৈছিলে জিন্তি কলিতা, তেওঁ কৈছিলে যে ৰুটি মাংস লাগে, গতিকে তেওঁৰ ৰিকুৱেষ্টত আজি ৰুটি মাংস। আল্টিমেট হয় খানাটো। এইটো চিকেন কাৰী হ'ল ৰবি বিষ্ণৈ, আমাৰ লৰেঞ্চ বিষ্ণৈ চিকেন কাৰী। এইটোৰ ৰেচিপিটো লাগিলে আপোনালোকে পাই যাব দেই, কাৰণ এতিয়া বৰ্তমান পূৰা একদম মানে চুৰখায়ে বটালি আছে, কৈ আছে আমাৰ লৰেঞ্চ বিষ্ণৈ, গতিকে তেওঁৰ নামত বনাইছে এইটো। সুন্দৰ খানা দেই, চালিয়া এক্সিজন। আমি ৰেচিপিটো দি দিম। ৰুটি অলপ কম হ'ল, মানে মোটামুটি 15খন মান হ'লে মোৰ ফুলাই যায়, 10খন হ'ল। চিকেনৰ পিচটো সৰু কৰা নাই আকৌ, ডাঙৰ ডাঙৰ মস্ত পিচ।
চেছ লাষ্ট আৰু ইমান কম ৰুটি বনাইছে আজি আৰু কিমান লাগে তোমাক মই তোমাক কৈছোঁ 1500 মান ৰুটি হ'লে ভাল হয় হ'ব দিয়া আৰু ৰাতিৰ খানাটো হ'লেও দেচোন তুমি জানা মই বহুত ৰুটি খাওঁ 10খন ৰুটি আধা পেটি কৰিলে আৰু মোক দিয়া কালি ৰাতিপুৱাই খাবা দিয়া তোমাক মই কৈ থৈ গ'লোঁ যে 15খন ৰুটি বনাব মোৰ কাৰণে কিন্তু 10খন ৰুটি মই তোমাৰ পেটটো ফাটিব বুলিয়ে আৰু 15খন নকৰিলোঁ আৰু একো নহয় দিনত খাবা কিমান খোৱা ৰাতি নহয় দেই ষ্টাৰ্ট তেনে আজিলৈ এৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে অলপমান মৰম আশীৰ্বাদ কৰিব আৰু দিয়কচোন যিহেতু আমি আগবাঢ়িব খুজিছোঁ আৰু আপোনালোকে যদি মৰম আৰু আশীৰ্বাদ কৰে তেতিয়াহ'লে হয়তো নিশ্চয় আগবাঢ়ি যাম গতিকে আজিলৈকে এৰিছোঁ নমস্কাৰ দেই